ৱেলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ। অসমীয়া ভাষাত ব্যৱহৃত বেছিভাগ শব্দ ক'ৰ পৰা আহিছে? ক আৰৱীয়ৰ, খ চীন ভাষাৰ, গ সংস্কৃতৰ পৰা, খ নব্য ভাৰতীয় ভাষাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ সংস্কৃতৰ পৰা। অসমীয়া ভাষাত ব্যৱহৃত পুলিচ শব্দটো কি ভাষাৰ পৰা আহিছে? ক আৰবী, খ ইংৰাজী, গ ইটালী, খ চীনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ইংৰাজী। অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰৰ? ক 7 প্ৰকাৰৰ, খ 8 প্ৰকাৰৰ, গ 5 প্ৰকাৰৰ, খ 6 প্ৰকাৰৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 7 প্ৰকাৰৰ। শ্ৰেণী শব্দটো কি ভাষাৰ পৰা অহা? ক আৰবী, খ চীনা, গ পৰ্তুগীজ, খ হিন্দী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ চীনা। জতুৱা ঠাঁচৰ বাক্যাংশ বা খণ্ড বাক্যৰ শব্দৰ সালসলনি কৰিব পাৰেনে? ক পাৰি, খ নোৱাৰি, খ খণ্ড বাক্যৰ আধা অংশই অৰ্থ প্ৰকাশ কৰে, গ দুটা জতুৱা খণ্ড বাক্য একেলগ কৰিব পাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নোৱাৰি। জতুৱা ঠাঁচৰ বাক্যাংশ খণ্ড বাক্যৰ শব্দৰ সালসলনি কৰিব নোৱাৰি। মাতৃভাষাৰ জৰিয়তে শিশুৱে স্বভাৱতে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। এই উক্তিটো ক শুদ্ধ, খ অশুদ্ধ, গ স্কুলত শিকা ভাষাত, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শুদ্ধ। মাতৃভাষাৰ জ্ঞানে শিশুৰ কি শক্তি বিকাশত সহায় কৰে? ক ছবি অঁকাৰ শক্তি, খ সৃজনী শক্তি, গ সৌন্দৰ্যবোধ, খ হীনমন্যতা বৃদ্ধি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ সৃজনী শক্তি। মাতৃভাষা এটা জাতিৰ দেশ ধাৰক আৰু বাহক। ক সৌন্দৰ্য, খ বিষয় বৈভৱ, গ আৰ্থিক উন্নয়ন, খ ঐতিহ্যৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ঐতিহ্যৰ। ভাষাৰ এটা প্ৰণালী আছে, সেইটো হ'ল ক শব্দ প্ৰণালী, খ বাক্য প্ৰণালী, গ ধ্বনি প্ৰতীক প্ৰণালী, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ধ্বনি প্ৰতীক প্ৰণালী। ভাষা শিক্ষণৰ অৰ্থ হ'ল ক কথন কৌশল আয়ত্ত কৰা, খ কথন আৰু লিখন কৌশল আয়ত্ত কৰা, গ পঠন লিখন শ্ৰৱণ আৰু পঠন, খ শ্ৰৱণ আৰু পঠন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ কথন লিখন শ্ৰৱণ আৰু পঠন। ভাষা শিক্ষাৰ প্ৰাথমিক উদ্দেশ্য কি? ক উচ্চ শিক্ষা গ্ৰহণ, খ সাহিত্য অধ্যয়ন, গ মনৰ ভাৱ, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ মনৰ ভাৱ। লেখন কলা সাহিত্যৰ কি ৰূপ? ক এক অস্থায়ী ৰূপ, খ স্থায়ী ৰূপ, গ কথিত ৰূপ, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ স্থায়ী ৰূপ। প্ৰাক শংকৰী যুগত অসমত মান্য ভাষা হিচাপে প্ৰচলিত ভাষা হ'ল খ বৰ্তমানৰ অসমীয়া ভাষা, খ কামৰূপী ভাষা, গ তিব্বত বৰ্মী ভাষা, খ সংস্কৃত ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ কামৰূপী ভাষা। পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত কথিত ভাষাটো হ'ল ক কামৰূপী ভাষা, খ বাংলা ভাষা, গ অসমীয়া ভাষা, খ গোৱালপৰীয়া ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ গোৱালপৰীয়া ভাষা। গোৱালপৰীয়া উপভাষা কেইটা ভাগত ভাগ কৰিব পাৰি? ক দুটা, খ চাৰিটা, গ তিনিটা, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক দুটা। অসমীয়া ভাষা গঠনত সংস্কৃতৰ উপৰিও আন কি ভাষাৰ সৰ্বাধিক প্ৰয়োগ দেখা যায়? ক আৰবী, খ তিব্বত বৰ্মী, গ ইটালী, খ ইংৰাজী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ তিব্বত বৰ্মী। অসমীয়া ভাষাত প্ৰধানকৈ কেইটা উপভাষা পৰিলক্ষিত হয়? ক এটা, খ পাঁচটা, গ দুটা, খ তিনিটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ তিনিটা। কোনে কামৰূপী ভাষাৰ তিনিটা আঞ্চলিক ৰূপ প্ৰকাশ কৰিছে? ক শংকৰদেৱে, খ
খ মাধৱদেৱে, গ ডক্টৰ নগেন শইকীয়াই, খ ডক্টৰ উপেন্দ্ৰ নাথ গোস্বামীয়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ডক্টৰ উপেন্দ্ৰ নাথ গোস্বামীয়ে। অসমীয়া ভাষাটোক ভাষাৰ এক অংগ বুলি কোৱা হয়। ক নব্য ভাৰতীয় আৰ্য, খ অষ্ট্ৰিক ভাষাগোষ্ঠীৰ, গ তিব্বত বৰ্মীয়, খ চীন তিব্বতীয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক নব্য ভাৰতীয় আৰ্য। ৰসগোল্লা শব্দটো কি ভাষাৰ পৰা অহা? ক গুজৰাটী, খ বাংলা, গ হিন্দী, খ ইংৰাজী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ বাংলা। অৰ্থৰ ফালৰ পৰা বিচাৰ কৰি অসমীয়া ভাষাৰ শব্দবোৰ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি? ক দুটা, খ তিনিটা, গ চাৰিটা, খ কোনো শ্ৰেণী বিভাগ নাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ তিনিটা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক যোৰহাট, খ শিৱসাগৰ, গ গুৱাহাটী, খ ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক যোৰহাট। অসমীয়া ভাষাত একবচনৰ পৰা বহুবচনলৈ পৰিৱৰ্তন কৰিবৰ বাবে ব্যৱহাৰ কৰা প্ৰত্যয়বোৰক কি প্ৰত্যয় বোলে? ক বহুবচন বোধক প্ৰত্যয়, খ নিৰ্দেশাত্মক প্ৰত্যয়, গ প্ৰত্যয় যোগ কৰা নহয়, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক বহুবচন বোধক প্ৰত্যয়। শংকৰদেৱে তেওঁৰ নাটবোৰ কি ভাষাত ৰচনা কৰিছিল? ক সংস্কৃত ভাষাত, খ আধুনিক অসমীয়া ভাষাত, গ ব্ৰজাৱলী ভাষাত, খ গোৱালপৰীয়া ভাষাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ব্ৰজাৱলী ভাষাত। ভাষাৰ ওজা বুলি কাক কোৱা হয়? ক লক্ষ্মীনাথ বেজবৰুৱাক, খ জ্যোতিপ্ৰসাদ আগৰৱালাক, গ হেম বৰুৱাক, খ হেমচন্দ্ৰ গোস্বামীক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ হেমচন্দ্ৰ গোস্বামীক। অসমীয়া লিপিৰ জন্ম কেতিয়া হৈছিল? ক দ্বিতীয় তৃতীয় শতিকাত, খ প্ৰথম দ্বিতীয় শতিকাত, গ তৃতীয় চতুৰ্থ শতিকাত, খ চতুৰ্থ পঞ্চম শতিকাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ চতুৰ্থ পঞ্চম শতিকাত। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? ক ধৰ্মপুস্তক, খ হেমকোষ, গ কানীয়া কীৰ্তন, খ সুধামাৰ উপন্যাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ধৰ্মপুস্তক। ভাষাৰ আঞ্চলিক ৰূপক বোলে? ক মান্য ভাষা, খ আঞ্চলিক ভাষা, গ উপভাষা, খ প্ৰান্তীয় ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ গ উপভাষা। ভাৱৰ সৈতে কিহৰ সম্পৰ্ক আছে? ক ভাষাৰ, খ মাতৃৰ, গ শিশুৰ, খ দেশৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ভাষাৰ। ভাষাৰ ৰূপ কেইটা? ক দুটা, খ এটা, গ চাৰিটা, খ তিনিটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক দুটা। অসমীয়া মাতৃভাষাৰ কথিত ৰূপ কেইবাটাও আছে? ক অশুদ্ধ, খ মাত্ৰ এটাহে আছে, গ শুদ্ধ, খ কোনো কথিত ৰূপ নাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ শুদ্ধ। অসমীয়া মাতৃভাষাৰ কেইবাটাও কথিত ৰূপ আছে।